ঘৰৰ পৰা আঁতৰত আছোঁ যদিও আমি বিহুটো কেতিয়াও পাহৰিব নোৱাৰোঁ। এয়া বিহু বুলি নাৰিকল কাটি আছোঁ নাৰিকলৰ লাড়ু বনাবৰ কাৰণে। কেতিয়াও এনেকৈ নাৰিকলৰ বাকলি গুচোৱা নাই, এবাৰে প্ৰথম গুচাইছোঁ। আৰু চাওকচোন কিমান ধুনীয়াকৈ ওলাই গ'ল। এটা কাটিব পাৰিলোঁ, এইটো কাষতে আছে, আৰু এইটো হৈছে ছেকেণ্ডটো, এইটো কাটি আছোঁ। এইটো বহুত ধুনীয়াকৈ ওলাই গৈছে। আৰু ঘৰত আগতে কাটিব হ'লে দেউতাহঁতে কাটি দিছিল লাড়ু বনাব হ'লে, আৰু এতিয়া নিজে কৰিবলগীয়া হৈছে কাৰণ কোৱাৰ্টাৰত আছোঁ আৰু মানুহটোও নাই, ট্ৰেইনিঙলৈ গ'ল এমাহৰ কাৰণে। বিহু 3 দিনমানৰ আগতে গ'ল, সেইকাৰণে এতিয়া চব নিজে কৰিবলগীয়া হৈছে। নাৰিকল কটাৰ পৰা আদি কৰি চব নিজে কৰি। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ ওলাই গ'ল, আৰু মনটো বিৰাট ভাল লাগিছে ইমান ধুনীয়াকৈ যে উলিয়াব পাৰিলোঁ বুলি। আৰু তাৰপিছত মই পানীখিনি উলিয়াই ল'ম এটা বাতিত, আৰু তাৰ কোলা বাকলিখিনি কাটি পেলাই ল'ম অকণমানো নথকাকৈ, নহ'লে নাৰিকল লাড়ুটো দেখিবলৈ বেয়া হয়, কোলা কোলা হৈ যায়। সেইকাৰণে এয়া বাকলিখিনি গোটেইখিনি কাটি ধুনীয়াকৈ উলিয়াই ল'লোঁ, আৰু তাৰপিছত মিক্সিত গুড়া কৰি ল'লোঁ। তাৰপিছত এয়া আহিলোঁ আমি মেজিৰ কাৰণে খৰি কাটিবলৈ। ওচৰতে গছ কাটি থৈছে, শুকাই আছে গছজোপা, আৰু দা এখন লৈ আহিছোঁ। যি হ'লেও খৰি আমি উলিয়াই মেজিটো বনাব লাগিব, যি হ'লেও সৰুকৈ অকণমান হ'লেও, নহ'লে ল'ৰা ছোৱালীয়ে নাজানিবই মেজি যে কি। বিহুত মেজি জ্বলাব লাগে, মাঘৰ বিহু হয়, মাঘৰ বিহুত কি কৰে একোৱেই নাজানিব। সেইকাৰণে যি পাৰোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম সিহঁতক যে মাঘৰ বিহুত মেজি জ্বলাই বুলি। এনেকৈ আমি বিহুৰ কাৰণে মেজি জ্বলাবলৈ খৰি কাটিবলৈ আহিলোঁ। এয়া পূৰা কাটি আছে তাই, মই ভিডিঅ'হে কৰি আছিলোঁ, মই যোৱা নাই, মই খৰি লৈ যাম, সিহঁতি কাটিছে। এনেকৈ এয়া ৰাতিলৈ আমি খানা আয়োজন কৰিলোঁ, আৰু খানা চব বনাই হৈ গ'ল। আৰু খোৱাৰ আগতে চবে ক'লে অলপ ফূৰ্তি কৰোঁ বুলি, সেইকাৰণে আমি গোটেইকেইজনী লগ খাই গান এটা লগাই এনেকৈ ফূৰ্তি কৰিলোঁ, নাচিলোঁ। আৰু এনেকৈ আমি বিহু উদযাপন কৰিলোঁ। উৰুকা ৰাতি খানা আয়োজন কৰিলোঁ। বাহিৰত আছোঁ বুলি যে আমি কোনো বিহুৰ আয়োজন নকৰিম সেয়া নহয়, আমি আয়োজন কৰিছোঁ, এনেকৈ ফূৰ্তি কৰিছোঁ আমি। ৰাতিপুৱালৈ এয়া আমি মেজি জ্বলালোঁ, আৰু মেজি জ্বলাই আমি সেয়াও কৰিলোঁ। দেহাহঁতকো সেৱা কৰিবলৈ ক'লোঁ, আৰু সিহঁতিও সেৱা কৰিলে। আৰু তাৰ পৰা মেজি ফুৱাই আছোঁ আমি। তাতে মেজি ফুৱাই আমি চাহ পিঠা লাড়ু তাতে খালোঁ। আৰু এনেকৈয়ে আমি সৰুকৈ মেজি এটা জ্বলাই বিহু উদযাপন কৰিলোঁ কোৱাৰ্টাৰত। আৰু ঘৰত থকা হ'লেতো বেলেগেই হ'ল হয়, এতিয়া আমি এনেকৈয়ে কৰিবলগীয়া হৈছে। এয়া কেক কাটিং কৰা দেখিছে, এয়া আমাৰ এনিভাৰ্চাৰী চেলিব্ৰেশ্যন হয়। 15 জানুৱাৰী বিহু দিনাই আমাৰ বিয়াৰ 8 বছৰ সম্পূৰ্ণ হৈ গ'ল, আৰু মানুহজন নাই, ট্ৰেইনিঙত আছে। তো মই অকলেই কেক কাটিং কৰিছোঁ। বাইদেউহঁতক মাতিলোঁ, বিহু খাবলৈ মাতিলোঁ, আৰু লগতে এনিভাৰ্চাৰী বুলি সৰুকৈ কেক এটা আনিলোঁ, আৰু এনেকৈ আমি চেলিব্ৰেশ্যন কৰিলোঁ। আৰু
কোৱাৰ্টাৰত এনেকেই আমি বিহু উদযাপন কৰিলোঁ সৰুকৈ। তো কেনেকুৱা পালে আপোনালোকে ক'ব, আৰু যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আগুৱাই যাবলৈ সাহস দিব। তো আজিলৈ মোৰ ভিডিঅ'টো সামৰি দিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। নমস্কাৰ।